স্বাগতম জানাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক ভালে আছে। নিশ্চয় মোৰো ভালেই। আজি এটি বিশেষ প্ৰয়োজনীয় ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি কোনো ৰেচিপি লৈ অহা নাই, আজি কোনো ভ্লগ ভিডিঅ' লৈ মই অহা নাই। যিহেতু দেশত কৰোণা ভাইৰাছে কেনেধৰণৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে আমি নিশ্চয় সকলোৱে জানো। গতিকে প্ৰত্যেকজন ব্যক্তিৰে মাস্ক এখনৰ কিমান প্ৰয়োজন আমি নিশ্চয় জানো। মাস্ক নোহোৱাকৈ আমি ক'তো ওলাই যাব নোৱাৰোঁ। সেয়ে ভাবিলোঁ আজি মই এটি আপোনালোকক মাস্কৰ ভিডিঅ' শ্বেয়াৰ কৰোঁ। মইনো কেনেদৰে মাস্ক এখন বনাওঁ তাকে ভাবিলোঁ আপোনালোকৰ মাজলৈ লৈ আনো। মাস্ক নিশ্চয় সকলোৱে বনাব জানে, বহুতো ধৰণৰ ডিজাইন দি বহুতো প্ৰচেছত বনায়। মই তেনেকুৱা ধৰণৰ বেলেগ ডিজাইন দি বনোৱা নাই, মই চিম্পুল কৰিয়ে বনাইছোঁ। ভাবিছোঁ কেনেদৰে বনাওঁ আপোনালোককো নিশ্চয় দেখাওঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত যদি নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। মই ভিডিঅ'টোৰ মাজে মাজে বহুতো টিপছ আপোনালোকক কৈ যাম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। গতিকে বলক ভিডিঅ'টিৰ মাজলৈ যাওঁ। আৰু মাস্ক এখনৰ বাবে কি কি প্ৰয়োজনীয় সামগ্ৰী লাগে, বহুত বেছি একো নালাগে। যিখিনি আমাৰ ঘৰত থাকে সেইখিনিৰে প্ৰয়োজন হ'ব। মই সেইখিনি লৈ লৈছোঁ, আপোনালোকক দেখাওঁ। গতিকে বলক ভিডিঅ'টিৰ মাজলৈ যাওঁ। এয়া লৈছোঁ মই মিটাৰ কাপোৰ। আপোনালোকৰ যেনে পচন্দ তেনেধৰণৰ ল'ব পাৰে। দোকানত সহজতে কিনিবলৈ পোৱা যায়, প্লেন বা প্ৰিণ্টেড যি ধৰণৰ পাই লৈ ল'ব। মই মিটাৰ 60 টকা কৰি লৈছোঁ। আৰু এয়া লৈছোঁ ইলাষ্টিক, ইয়াৰে মিটাৰ 5 টকা কৰি পোৱা যায়। অতি সহজতে দোকানত আপোনালোকে পাই যাব, য'ত কাপোৰ পাই তাত এইবিলাকো পোৱা যায়। লৈ ল'ব আপোনালোকে প্ৰয়োজন অনুসৰি। আৰু কাপোৰখিনি জুখিবৰ বাবে আমাক ফিটাৰ প্ৰয়োজন হ'ব, আৰু লাগিব চিন দিবৰ কাৰণে পেন বা যিকোনো ল'ব। আৰু কাপোৰৰ ৰং অনুযায়ী মই এইটো টাকুৰি ব্যৱহাৰ কৰিছোঁ। এতিয়া আমি কাপোৰখিনি কাটিবলৈ লৈছোঁ। মই 11 ইঞ্চ কৰি লৈছোঁ, আৰু এইফালেও 11 ইঞ্চ কৰিয়ে লৈ লৈছোঁ। দুফালে 11 ইঞ্চ লৈ ল'ব। আপোনালোকে সুবিধা অনুযায়ী ডাঙৰ সৰু কৰিব পাৰে, কিন্তু মই 11 ইঞ্চ কৰি লৈছোঁ। আৰু দেখিছেনে এনেদৰে এটা মূৰ এইফালে আনি জাপ কৰি দিছোঁ, আৰু ওপৰত যে মূৰটো ধৰি আছোঁ সেই মূৰটো ধৰি পেলাই এইফালেৰে মই দেখুৱাম, এইফালেৰে এনেকৈ জাপ কৰি দিব। চাব, এনেদৰে জাপ কৰি দি দিব। ওলট পালট নকৰিব, মই ভিডিঅ'টোত দেখা ধৰণেৰে কৰি দিব। দেখিছেনে, ধৰিব পাৰিছেনে? এনেধৰণে জাপ কৰি দিয়াৰ পিছত ইয়াতে এতিয়া আমি জোখ ল'ব লাগিব। এনেদৰে মই দেখুওৱা ধৰণে জোখ ল'ব লাগিব। মই এই কোণটোৰ পৰা ইয়ালৈকে 5 ইঞ্চ কৰি দিছোঁ, আৰু তাত যিহেতু 5 ইঞ্চ কৰি দি দিছোঁ, গতিকে এইফালেও 5 ইঞ্চ কৰিয়ে দিব লাগিব। এয়া দেখিছেনে, ভিডিঅ'টো দেখা ধৰণে কৰিব আপোনালোকে। এইফালেও 5 ইঞ্চ, আৰু এইফালে এইটো চাইডেও 5 ইঞ্চ কৰি দিব লাগিব। ইফাল সিফাল নকৰিব। আৰু কোণটোৰ পৰা ইয়ালৈকে 1 ইঞ্চ, আৰু এইফালেও 1 ইঞ্চ কৰি দি দিব লাগিব। আৰু ইয়াৰ পৰা আৰু ইয়ালৈকে মাজেৰে এডাল চিধা কৰি চিন দিব লাগিব, আস্তানি দিব লাগিব। আৰু দেখিছেনে, ছাইডৰ পৰা আমি 1/2 ইঞ্চ লৈ লৈছোঁ। কিয় লৈছোঁ ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গমেই পাব। প্লিজ কাঁইখন ইগন'ৰ কৰিব। মই এইখন কাঁইখন কেক বনোৱা হয়, মই আৰু এইবিলাকৰ কামতো ব্যৱহাৰ কৰোঁ। এতিয়া ভিডিঅ'টো দেখুওৱা ধৰণৰে সেই 5 ইঞ্চ যে লৈছিলোঁ, আৰু ইয়াৰে 5 ইঞ্চ ইয়াতে কাঁইখন লৈ আপোনালোকে ইয়াতে চিন কৰি দি দিব। আৰু এইফালেও এনেকৈ প্লেটখন উঠাই চিন কৰি দি দিব, গ'ল। আৰু আপোনালোকে যদি কাঁহীৰে কৰিব নিবিচাৰে তেতিয়াহ'লে কম্পাছৰ সহায়েৰেও আপোনালোকে এনেকৈ কৰিব পাৰে। মই কাঁহীৰে দি দিছোঁ। আৰু মই যে কৈছিলোঁ ইয়াতে এটা আস্তানি দিব লাগিব, দেখিছেনে, এনেকৈ দি দিব লাগিব। তাৰপিছত এতিয়া প্লেটখন কাপোৰখনৰ ওপৰত উঠাই 1/2 ইঞ্চ যে লৈ লৈছিলোঁ, সেই কোণটোৰ পৰা এই কোণটোলৈকে আমি এডাল এনেকৈ টানি দিব, এনেকৈ ৰাউণ্ড কৰি দি দিব লাগিব। বুজি পাইছেনে? নিশ্চয় ধৰিব পাৰিছে আপোনালোকে। এয়া এনেকৈ দি দিব লাগিব। তাৰপিছত এনেকৈ কেঁচিৰ সহায়েৰে আমি এনেকৈ কাটিব লাগিব। প্ৰথমতে সেইটো কোণ কাটি লৈছোঁ, তাৰপিছত যে আমি আঁচ টানি লৈছিলোঁ সেই আঁচৰ পোনে পোনে আমি এনেকৈ কাটি ল'ব লাগিব মাস্কখন।
ইফাল ইফাল নকৰিব, নহ'লে চিলোৱাত অসুবিধা হ'ব। এয়া দেখিছেনে মই এনেদৰে কাটি ল'লোঁ। তাৰপিছত ইয়াৰ পৰা ইয়ালৈকে গোটেইখিনিতে চিলাই কৰি যাব লাগিব। মই দেখুৱাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া দেখিছেনে এতিয়া আমি মেচিনত এনেদৰে চিলাই কৰিব ধৰিছোঁ। আপোনালোকে নাভাবিব যে মেচিন থাকিলে এনেদৰে চিলাই কৰিব পাৰে, নহয়। আপোনালোকে যদি বিচাৰে হাতেৰেও চিলাই কৰি ল'ব পাৰিব। এয়া দেখিছেনে এনেদৰে চিলাই কৰি লৈছোঁ। মই মেচিনৰ সহায়তে চিলাই কৰিছোঁ। যদি আপোনালোকৰ মেচিন নাই তেনেহ'লে আপোনালোকে হাতেৰেও চিলাই কৰি ল'ব পাৰিব। আৰু এইখিনি যে এনেদৰে কাটি দিছোঁ দেখিছেনে, কিয় কাটিছোঁ ভিডিঅ'টো শেষলৈকে চালে গমেই পাব। যেতিয়া আমি মাস্কখন ওলটাম তেতিয়া এই যে কাটি লৈছোঁ সেইখিনি আমাক বহুত সহায় কৰে, মানে মাস্কখন ওলটোৱাত সহায় হয়। এতিয়া আমি মাস্কখন ধুনীয়াকৈ ওলটাই লৈ এইফালেৰেও আমি এনেকৈ চিলাই কৰি যাম। ভিডিঅ'টো দেখুৱাৰ ধৰণে আপোনালোকে চিলাই কৰি যাব। বহুত সময় নালাগে, মাস্ক এখন বনালে বৰ বেছি 5 মিনিট লাগিব, তাতকৈ বেছি আৰু নালাগে। এয়া দেখিছেনে মাস্কখন এইফালেও এনেকৈ চিলাই কৰি লৈ লৈছোঁ ওলোটাই। মই ডাবল চিলাই দিছোঁ। আপোনালোকে যদি বিচাৰে তেনেহ'লে এবাৰ চিলাই কৰি দি দিলেও হ'ব। এয়া এতিয়া এইফালেও এনেকৈ কাটি লৈছোঁ, তেতিয়াহে মাস্কখন ওলটাই দিলে আমাৰ সুবিধা হ'ব। এয়া দেখিছেনে মই ভিডিঅ'টো দেখুওৱা ধৰণে আপোনালোকে এনেদৰে মাস্কখন ওলটাই দিব। ওলটাওঁত অলপ কষ্ট হয়, তথাপি ধুনীয়াকৈ ওলটাই দিব আপোনালোকে দেখুওৱা ধৰণৰে। এয়া দেখিছেনে এনেকৈ ওলটাই দিব। সেই কাটি লোৱাখিনি যে দেখুৱাইছিলোঁ সেইখিনি কাটি ইয়াৰ বাবে লৈছিলোঁ যে মাস্কখন তেতিয়াহে ওলটোৱাত আমাৰ সুবিধা হ'ব। এতিয়া আপোনালোকে ইয়াতে ষ্ট্ৰেও কৰি ল'ব পাৰে ধুনীয়াকৈ। মই ষ্ট্ৰে কৰি লোৱা নাই। এয়া দেখিছেনে মই হাতেৰে এনেকৈ দি দিছোঁ। আপোনালোকে যদি বিচাৰে ষ্ট্ৰে কৰি দিব, মই হাতেৰে মিলাই দি দিছোঁ। এতিয়া আমাক লাগিব ইলাষ্টিকখিনি। মই 6.5 ইঞ্চ কৰি দি দিছোঁ। দুডাল কাটিছোঁ সমান সমান জোখত। এতিয়া ছাইডৰ এই মূৰটো মাজেৰে সোমাই দিছোঁ, মানে ভিতৰ ফালে সোমাই দিছোঁ। দি মই ইয়াতে এইবাৰ ইলাষ্টিকডাল ভৰাই দিম। নিশ্চয় ধৰিব পাৰিছে আপোনালোকে, বহুত বেছি টান নহয়। আৰু মই আপোনালোকক এটা কথা কওঁ, যদি আপোনালোকে অৰ্ডাৰ পায় তেনেহ'লে অৰ্ডাৰৰ কাৰণেও চিলাব পাৰে। বহুত বেছি খৰচ নহয়। যিহেতু আমি দোকানত কিনিব গ'লে 20 টকাৰ পৰা 25 টকা দিব লগা হয়, কিন্তু মাস্ক এখন যদি আমি ঘৰতে চিলাই লওঁ তেতিয়াহ'লে ইমান বেছি বস্তু বা টকাৰ প্ৰয়োজন নহয়। এয়া দেখিছেনে মই ইলাষ্টিকডাল সেই ভৰাই লৈ এনেকৈ দুটা মূৰ চিলাই কৰি দিছোঁ। আপোনালোকে অকণমান ভিতৰলৈকে ভৰাব, নহ'লে ওলাই অহাৰ চান্স থাকে। চিলাইটো ধুনীয়াকৈ দি দিব। মই ভিডিঅ'টো দেখাৰ ধৰণে এনেদৰে কৰিছোঁ। আৰু অপ্ৰয়োজনীয় কিছুমান সূতা ওলাই থাকে, মই কাটি দিছোঁ সেইবিলাক। আৰু ঠিক তেনেদৰে এইটো মূৰো মই এনেদৰে ভিতৰৰ ফালে সোমাই ইলাষ্টিকডাল ভৰাই চিলাই কৰি ল'ম। চাই থাকিব ভিডিঅ'টো। সেয়া দেখিছেনে ইলাষ্টিক আপোনালোকে মই বাৰ বাৰ কৈছোঁ যে ভিতৰলৈকে ভৰাব, নহ'লে ওলাই অহাৰ চান্স থাকে। এয়া দেখিছেনে আমাৰ মাস্কখন ৰেডি হৈ গ'ল। কিমান ধুনীয়া চাওকচোন, আৰু কিমান কম সময়ৰ ভিতৰতে এখন মাস্ক আমাৰ তৈয়াৰ হৈ গ'ল। আপোনালোকেও এনেদৰে কৰিব। যদি অৰ্ডাৰ পায় তেনেহ'লে অৰ্ডাৰো ৰাখিব। যিহেতু লকডাউন, গতিকে ক'তোতো যাব নোৱাৰোঁ, গতিকে এইবিলাককে ঘৰত কৰি থাকিব পাৰোঁ। আপোনালোকেও কৰি চাব। এয়া দেখিছেনে মোৰ কিমান ধুনীয়াকৈ মাস্ককেইখন হৈ গৈছে। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যদি ভাল লাগিলে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।